বৰ্তমান সময়ত অসমৰ চুকে কোণে ঢোল পেপাৰ গুমগুমনি শব্দ আৰু এই বিহু বতৰতে অলপ সময় উলিয়াই মই মৰিগাঁৱত থকা বাইদেউ ভিনদেউ ঘৰলৈ বুলি ফুৰিবলৈ আহিলোঁ। আৰু ফুৰিব আহি মোৰ ভাল লাগিল। আজিৰ পৰা প্ৰায় 3 বছৰমান আগতে মই বাইদেউ ভিনদেউ ঘৰলৈ আহোঁতে এই আপোনালোকে যে স্ক্ৰীণত দেখি আছে এই ৰাস্তাটোৰ অৱস্থা খুবেই বেয়া আছে। আপুনি গাড়ী মটৰ বা বাইক লৈ আহিলে আপোনাৰ কঁকাল বিষ হোৱাটো খাটাং আছে। কিন্তু এইবাৰ আহি দেখিলোঁ ৰাস্তাবোৰ খুবেই সুন্দৰ হৈ আছে আৰু মই গম পালোঁ যে স্থানীয় বিধায়ক অৰ্থাৎ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়াৰ প্ৰচেষ্টাৰ ফলতে ৰাস্তাবোৰ সুন্দৰ হৈছে। বাইদেৱে প্ৰায়ে ফোনত কৈ থাকে যে ভিনদেউৱে এবাৰ বহুত মাকৈ খেতি কৰিছে, গতিকে ফুৰিবলৈ অহাৰ উদ্দেশ্যটো হৈছে ভিনদেউৱে কৰা এই মাকৈ খেতিবোৰ চোৱাৰ উদ্দেশ্য। আজি মাকৈ খেতি চাব আহিলোঁ দেই। বাহ, মাকৈ ঐ জোখে খাব হা ঐ ৰ'বা, ক'ত লৈ গৈ আছা? 50 বিঘা, ইমান ঘূৰিব নালাগে দিয়া। ঐ আমাক সেইফালে যে মাকৈ মানুহে খাই নাইকিয়া কৰি পেলাই। আপোনালোকে দেখিছে, যিমান দূৰলৈকে দেখিছোঁ কেমেৰাই যিমান দূৰলৈকে ঢুকি পাইছে বা আপোনাৰ চকুৰ বা মোৰ চকুৰে যিমান দূৰলৈকে দেখা পাওঁ খালি মাকৈ। এয়া হৈছে মৰিগাঁও সমষ্টি কি জেগা কয় এইটো আপোনাৰ? ভাতখোৱাবুৰি, কলিয়াজাৰী ভাতখোৱাবুৰি। এয়া দৃশ্য চাওক। মই চাৰিওফালে কেমেৰা দি দেখুৱাই আছোঁ। আপোনাৰ চকুৰ যিমানৰ দূৰলৈকে দেখে সিমানলৈকে আপুনি খালি মাকৈ দেখিব। খালি মাকৈয়ে চাওক, মাকৈ। আচ্ছা, এই খেতিটো আপোনালোকৰ ইয়াত সকলোৱে কৰেনে? সকলোৱে কৰে। আৰু সকলোৱে কৰাৰ কাৰণেহে আপুনি খেতিটো ভালকৈ ৰখাব পাৰিছে। আমাৰ সেইফালে দুই এজনে কৰে। এই মাকৈটো আপুনি যিটো হাতত এতিয়া মাকৈটো লৈ আছে, মাকৈটো ভালকৈ পুৰঠ হ'ব নাপায়, মানুহে খাই শেষ কৰি দিয়ে। খেতি কমাই কৰে যে। আৰু এইটো মাকৈৰ প্ৰতি চবৰে এটা লোভ থাকে, বুজিছেনে? সেই লোভ বস্তুটো ধৰক সাংঘাতিক। মোৰো লোভ থাকে। ময়ো ধৰক নিজে খেতি বেছি হ'লে কিমান খাব? মই নিজে খেতি কৰিলোঁ যে কিবা লোভ থাকে, খাব মন যায়। এতিয়া আমাৰ এই বুলি আছে বুলি ধৰক নালাগে, কিন্তু আপোনালোকে সেইফালে চাগে কমাই কৰে, সেইটো কাৰণে মানুহে খাই দিয়ে আৰু দিয়ে। গৰু ছাগলীয়ে নষ্ট কৰি দিয়ে। এতিয়া আপোনাৰ ধৰক এইফালে খালি মানে যিমান চকুৰে ধৰিব পাৰিছে সিমান মাকৈ আহি আছে। এয়া চাওক, মাকৈ এয়া চাওক। ভুট্টাবিলাক কি ডাঙৰ দেখিছে? ভুট্টা এইবোৰ কোনদিন কিয় নহ'ব? এই কথাটো মানে মই হ'বই লাগিব। আপোনাক যে এটা কথা ক'লো, এইটো গছত মানে মাকৈ মানে দুটা জাত আছে নেকি? এটাত দুটা, এজোপা গছত দুটা লাগে আৰু এজোপা এটা লাগে। কিন্তু এটা লগাটো ভাল নে? এটা লগাটো ভাল মানে চাওক কিমান ডাঙৰ হৈছে। কিন্তু দুটা যদি লাগে সৰু হ'ব, সেই এটা সমানে হৈ যাবগৈ না? এইটো আপোনাৰ এইটো যে আপোনাৰ এজোপা গছত যে এটা মাকৈ লাগিছে, এইটো কি জাতৰ হয়? এইটো নজিবিদু কোম্পানী। নজিবিদু কোম্পানী উইনাৰ। আৰু দুটা লগাটো সেইটো বাহুবলী আছে, তাৰপিছত পাইনুৰ আছে। এইটো দুটাকে লাগে, কিন্তু চাইডৰ গছত দুটাকে লাগিব, বুজিছে? কিন্তু এইটো আপোনাৰ ধৰক নুমুনীয়া ছিজনটো, এতিয়া এটাই লাগিব। আৰু এটা আগতে লগাই দুটাকে লগাব। সেইটোৱে তাৰমানে এইটো নুমুনীয়া বুলি যে এইটো মাইনাছ, গম পাইছে? এইটো আগত যদি আপোনাৰ এডভান্স লগোৱা হয়, কাতি মাহত লগোৱা হয়, এই মালটো ডাঙৰ দিলে হয়। এইটো দুটা লাগিছে না? এই তলতো কাম নাই, এইটো কাম নহব। কিন্তু আপোনাৰ কাতি মাহত লগালে যে কাম হল হয়, বুজিছে? এইটো নুমুনীয়া ছিজনত যে এই মালটোহে ঠিক হ'ব, বুজিছে না? মই আৰু এইটো যদি আপোনাৰ কাতি মাহ হোৱা হয়, এইটো সমান তাৰমানে অলপ আগতীয়াকে লগাব লাগিছিল নেকি? আগতে মানে ধৰক এইবিলাক মাটি পিছতে হয় লগাব পৰা হয়, পানী থাকে যে। আৰু এটা মই দেখিছোঁ, এইটো আপোনালোকে চাওক, এই মই যে মাকৈ বাৰীত আহিছোঁ, আপোনালোকে দেখিছে মাকৈ। আৰু মাকৈ যিবিলাকৰ মাকৈ আলিটো আছে মাজত, এই আলিটো আপোনালোকে ঘাঁহ চাওক, কি ধুনীয়া চেহেৰা, কি সুন্দৰ ঘাঁহ। এই ঘাঁহ আপুনি যদি মানে এডাল ঘাঁহ ছিঙি দিয়ে, প্ৰায় 3 ফুট বা 2.5 ফুট ওখ মানে ঘাঁহ হৈছে। এই ঘাঁহবোৰ বেচিলেতো আপোনালোকে টকা পইচা পায়। কিন্তু আমিতো সেইবিলাক ধান্দা কৰা নাই। নাই, আমাৰ ফালে দেখিছোঁ এই ঘাঁহ যে আপোনাৰ এটা সৰু পোলাত 20 টকা 30 টকালৈকে বিক্ৰী হয়। এইবিলাক
আৰু এইবিলাক গাছ আপোনালোকৰ ফালে নাই নেকি? নাই নাই নাই, এইটো বিৰাট ধুনীয়া ঘাঁহ, সুন্দৰ ঘাঁহ এইটো। এইটো এই ঘাঁহটোতো গৰুৱে খুব খায়। আৰু এই ঘাঁহটোত আমাক সেইফালে এপোলা ঘাঁহত প্ৰায় 20 টকা 30 টকা 50 টকালৈকে বিক্ৰী হয়। এতিয়া আপোনালোকে ঘাঁহটো বেচিলেওতো টকা পায়। এতিয়া পাইতো, এতিয়া কোনে বিক্ৰী কৰিব কওক, চবেই খেতি কৰে। আপুনি মাকৈখিনিয়ে চম্ভালিব নে ঘাঁহখিনিয়ে বেচিব? দেখিছো এইটো গছত এটা মাকৈ লাগিছে। এটা লাগাটো ডাঙৰ। এতিয়া এটা লগাটো ভাল নে আপোনাৰ দুটা লগাটো ভাল? এটা লগাটো ভাল। এটা লগাটো ভাল নে? এটা লাগে, কিন্তু চাইডত যিকোনো জাত মাকৈ নহওক দুটাকে লাগে। দুটাকে লাগে, চাইডৰ মালকেইটা ভিতৰত নালাগে। তাৰমানে দুটা লাগিলে আপোনাৰ হেৰি এইটো দানাটো মানে সৰু হয়, মাকৈটো সৰু হয় নেকি? সৰু হয়, অকণমান সৰু হয় নেকি। আৰু যিটো গছত দুটা জেগা পাইছে সেইটো দুটা কল ছিঙিব আৰু এটা কল ছিঙিব। সেই দুটাটো আপুনি ধৰক উগলিব আৰু এটা উগলিব, সমান সমান হ'ব লাগিব ওজনটো। তাতে গুটি বেছি হ'ব, ইয়াত গুটি কম, কিন্তু ওজনটো সমানে হ'ব। এতিয়া আপুনি যে 22 বিঘা যে কৰিছে, 27 বিঘা 27 বিঘা কৈছে নে? 27 বিঘা যে কৰিছে, আপোনাৰ নিজৰ টকা পইচা দি কৰিছে নে কোম্পানীয়ে দিছে আপোনালোক পইচাবিলাক? নিজৰ টকা। নিজৰ টকা নে? এতিয়া নাপাওঁ নহয়। 1 বিঘাত আপোনাৰ 1 বিঘা মাকৈ খেতি কৰিলে কিমান টকা খৰচ যায়? 1 বিঘা খেতি কৰিলে ধৰক ভালকে কৰিলে ধৰক 13,000 টকা। 13,000 আপোনাৰ উঠিব কিমান? 13,000 টকা কৰিলে আপোনাৰ 18 কুইণ্টেল 20 কুইণ্টেল হ'ব। যদি 8,000 7,000 খৰচা কৰে হ'ব মাত্ৰ 15 কুইণ্টেল। তাতে ধৰক অলপ আছে, যিমান আপুনি খৰচা কৰিব তিমান প্ৰডাকশ্যনটো বেছি হ'ব, গম পাইছে নাই? এতিয়া আমি বিঘাত ধৰক 20 কেজিকে DAP দিওঁ, কিন্তু দিব লাগে বিঘাত 1 বেগকে DAP, সেইটো প্ৰডাকশ্যন বেছি হ'বই। হয়, এতিয়া আপুনি যে 13,000 টকা খৰচ কৰিলে 1 বিঘা মাটিত, আপোনাৰ প্ৰফিট কেইহাজাৰ টকা হ'ব? তাতে ধৰক মিনিমাম 30,000। 30,000 টকা হ'ব, তো লাভ আছে। লাভ আছে। এতিয়া আপুনি এটা লাভ মানে এইটো উপায় নাই নহয় ন। এতিয়া এইটো চিজনত বেলেগ খেতি নহয় নহয়, এইটো মাটিত মাকৈ বাদেতো বেলেগ খেতি কৰিব নোৱাৰিব। এটা বড়ো খেতি নহয়, বড়ো খেতি কৰিলেও আপোনাৰ ইয়াত পানীয়ে খায়। বানপানী হয়, বানপানী হয়। আৰু পটা পেলালেও ধৰক বানপানী কাটিব নোৱাৰিব, যুগ আছে। হয়, যুগে খাব। এতিয়া কি কৰিব নহ'লে? মাকৈটো ভাল, মাকৈটো ধৰক আৰু 1 মাহতো পানী নহয়। হয়, ছিঙিব আৰু ঘৰত লৈ যাব। এতিয়া মাকৈটো উঠোৱাৰ পিছত আপুনি মাকৈটো যে এই ধৰক এই মাকৈটো লাগি আছে, আপুনি এইটো ছিঙি দিলে, ছিঙি দিয়াৰ পিছত গছটো থাকি গ'ল, গছটো ভাঙি দিম। গছটো কিবা কামত লগাই নেকি? নাই, গছটো ভাঙি দিম। গছটো ধৰক আপোনাৰ বৰষুণটো দিবই, গছটো পচি যাব। নহয়, এই মাকৈটো আপুনি এতিয়া মাকৈটো ছিঙি দিয়াৰ পিছত এই গছটো এইটোতো গৰুৱে খাব? গৰুৱে নাখাব। খাই, মই দেখিছোঁ। তাৰমানে এই গছটো যে আপোনাৰ গছ এইটো যেতিয়া তুলিম, যেতিয়া গছটো পকি যাব নহয়, নাখাব নহয়, কেঁচা থাকিলে খাব। কিন্তু গছটো বেলেগ খৰি কামত লগাব পৰা যায়। খৰি কামত মইতো লৈ যায়। এইটো কিমান মানুহ চলি আছে ভাত বনোৱাটো। আজি আপোনালোকৰ মাকৈ বাৰীত আহি মাকৈখিনি দেখি সঁচাই ভাল লাগিলে। যিমানলৈকে চকু গৈছে সিমানলৈকে মাকৈ 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 দেখিছোঁ, কিন্তু আমাৰ সেইফালে মাকৈ খেতি কৰি ৰাখিব নোৱাৰোঁ। কিয় কাৰণে গম পাইছেনে? এই অলপ মাকৈটো হ'লেই মানে মানুহে খাই দিয়ে, কিন্তু আপোনালোকৰ ফালে দেখিছোঁ মানুহ গৰু ছাগলী কোনো অন্যায় কৰা নাই। খেতি কমাই কৰে চাগে? কমাই কৰে। আমাৰ ইয়াত গোটেই পথাৰটো খেতি, কেইটা খাব? এইটো দুটা লাগিছে, কিন্তু আপুনিতো ইয়াৰ বীজটো যিটো কঠীয়াটো আনিছিলে, এই কঠীয়াটো এটাহে লগা আনিছিলে, কিন্তু দুটা লাগিলে কিহৰ কাৰণে দুটা লাগে কওকচোন? এইটো আপোনাৰ চাইডৰ কেইটা দুটা লাগে, যিকোনো মাকৈ কোনো ক'ব নোৱাৰিব ধৰক এইটো মাকৈ দুটাকে লাগিব। এইটো চাইডৰ মালবিলাক যে দুটা লাগে, এইটো নুমিলে বুলি যে এইটো মাইনাছ হৈ গ'ল। মানে এইটো যদি আপোনাৰ কাটি মাত লগোৱা হয়, এইটো আৰু এইটো সমান সমান হয়। মানে আপুনি যে এইটো চাওঁ দেখোন, আপুনি এই দুটা লাগিছে হয় নে? এই দুটাটো পুৰঠহে হৈছে, দুইটাটো চলিব, চলিব, এই দুটা চলিব, মালটো চলিব। তাৰমানে আপুনি যে এটা কথা কৈছে মই ধৰিব পৰা নাই, আপুনি যে ক'লে ছাইডৰ যিটো মাল থাকে সেইটোত এডাল গছত দুটা দুটা মাকৈ লাগে, মাজৰখিনিত নালাগে। এই কাৰণটো কি? মাজত তাৰমানে আপোনাৰ ধৰক এই হাৱা বতাহ কম পায়, বুজিছে? ধৰক হাৱা বতাহ পাই আছে, এই প্ৰটেকশ্যনটো ধৰক অলপ দিব পাৰিছে গছে, বুজিছেনে? তাৰমানে হাৱা বতাহটো বেছি পোৱাৰ কাৰণে ইয়াৰ শক্তিটো অলপ বাঢ়িছে, হোৱাৰ কাৰণে মানে সি দুটা দিছে আৰু, কিন্তু ভিতৰখিনি হাৱা বতাহ নোপোৱাৰ কাৰণে এটা দিয়ে। কিন্তু এটা লগাটো ভাল, কিন্তু দুটাকে লাগিলে দেখাত ভাল লাগে, আমিও কওঁ বা দুটাকে লাগিছে, বুজিছে? কিন্তু এটা লগাটো মেইন, বুজিছেনে? এনেই আপোনাৰ ধৰক হেৰি 1 বিঘাত মাকৈ আপুনি ছিঙাৰ পিছত কেই কুইণ্টেল মান ওলায়? 18-15। ভাল হ'লে আৰু ভাল হ'লে এইবিলাক চব 15 ওলাব। এনে ভাল হ'লে 18-20 মাৰে। এনে কুইণ্টেল কিমানকৈ বিক্ৰী কৰে আপোনালোকে?
কুইণ্টেলটো ধৰক এতিয়া এয়া আপোনাৰ ধৰক 15 দিন আগত আছিল ধৰক আপোনাৰ 1900 পিছত 1800 এতিয়া আহি গ'ল 1700 মানে ৰেটটো মানে এই নাই তাৰমানে কথাত নাই এনেকুৱা হৈছে তাৰমানে আপুনি যদি মাৰ্কেটত যদি ফাৰ্ষ্ট টাইম আপুনি ওলাই দিব পাৰে তেতিয়া আপুনি মানে ৰেটটো পাই যাব আৰু যেতিয়া আপুনি পলমকৈ ওলাব তেতিয়া ৰেটটো কমি যাব আকৌ বেছিকৈ পলমকৈ আকৌ ৰেটটো বাঢ়ি যায় সেইটো বেপাৰী চাওঁ ৰেটটো ঠিকে আছে কোম্পানী বেপাৰী কিবা আমাক ঠগাই আছে বুজিছে নহয় এইখিনিতে এটা কথা এই মাকৈ ছিঙাৰ সময়ত বিশেষকৈ ধৰক এইটো বহাগ মাহত ছিঙিব হৈ যাব বহাগ জেঠ বহাগত হৈছে লাষ্টত হৈ যাব বহাগৰ লাষ্টত মানে জেঠৰ ফাৰ্ষ্টত মানত হৈ যায়গৈ তেতিয়াতো ধাৰাসাৰ বৰষুণ দিয়ে আৰু সেই বৰষুণ যেতিয়া ধাৰাসাৰ বৰষুণ দিয়ে তেতিয়া এই মাকৈটো ছিঙাৰ পিছত বৰষুণ যেতিয়া ধাৰাসাৰ দিয়ে তেতিয়া আপোনালোকৰ ক্ষতি নহয়নে মাকৈটোতো শুকাব নোৱাৰিলে বৰষুণ পৰিলে এনে কৰিম আমি চলি পিনে এক জমা কৰিম ভাল মঞ্চ টঞ্চ পালে তাতে জমা কৰি দিম যেতিয়া বতৰটো ভাল দিয়ে তেতিয়া মাৰি দিওঁ মানে মাকৈ যে ছিঙিছে মানুহবোৰে যেতিয়া ধাৰাসাৰ বৰষুণ দিছে বহুত মাকৈ নষ্ট হৈ গৈছে সেই মাকৈবোৰ আপোনাৰ বেপাৰী নল'ব ল'লেও আপোনাৰ হেৰি মানে দামটো কম দিয়ে আৰু লছ হয় তেতিয়া এতিয়া আপুনি যে 27 বিঘা মাকৈ খেতি কৰিছে এতিয়া আপুনি বাকী যিবিলাক খেতিয়ক আছে সেই খেতিয়কবোৰক মানে মাকৈ খেতিটো কৰিবৰ কাৰণে আপুনি কেনেদৰে অনুপ্ৰেৰণা দিব কেনেকুৱা ধৰণৰ ধৰক মই ধৰক চবেকে কওঁ যে পিছতীয়া মাটিবিলাক যে হয় এনেই পৰি থকাতকৈ খেতি কৰাটো ভাল নেকি খেতি মানে য'ত বড়ো খেতি নহয় চাপ'জ আপোনালোকৰ ইয়াত মানে বড়ো খেতিটো কৰিব নোৱাৰে কিয় কাৰণে এইবিলাক কথা চাওক আগতে এইবিলাক খেতি নাছিলেই দেখাও নাছিল বুজিছে মাটিবোৰ এনেই পৰি থাকে আৰু এতিয়া দেখিছে না কিবা এটা কৰিছে কিবা এটা পাবই এই বছৰ যদি কোনোবা 5 বিঘা কৰিছে অহা বছৰ 10 বিঘা কৰিব বুজিছে না যে মাটিটো এনেই পৰি থকাতকৈ বা খেতিটো কৰিছোঁ কিবা এটা পাইছোঁ কিবা এটা না কিবা এটা পাবই খেতি দেখিছে কিয় নাপাব তেনেকুৱা ধৰণৰ কথা আৰু মানে এনেই পৰি থকা মাটিখিনি মানে এতিয়া ধৰক যিখিনি মাটিত আপুনি মাকৈ খেতি কৰিছে ইয়াত বড়ো খেতি কৰিব নোৱাৰে কিয়নো আপোনালোকৰ এইফালে বানপানী হয় বানপানী বড়ো ধানটো মাৰি দিয়ে গতিকে এই মাকৈ খেতিটো কৰিলে আপোনাৰ বানপানী আগতে খেতিটো উঠাই দিব পাৰে ঠিকে আছে এতিয়া চাওক মাকৈটো যে আপোনাৰ 4 মাহ নালাগে আৰু ধানটো আকৌ বিজনেছ আহিলে কিব কিন্তু ধানটো আপুনি কাটিব নোৱাৰিব বুজিছে এই মালটো চাওক এই মালটো চাওক ইমান দেখিছে এইটো কি বেয়া হ'ল নেকি নহয় ভাল মোটা হৈছে এইটো যেতিয়া পকিব নহয় আৰু ইমান মোটা হ'ব আৰু মোটা হ'ব যেতিয়া আপোনাৰ ভিতৰত যেতিয়া পুৰত হ'ব যে এইটো দুটা আহিছে এই তলতো কাম নাই কাম নাই এই আজি আমাৰ ভিনীয়ে মাকৈ খেতি কৰিছে মাকৈ খেতি চাবহি লৈ হয় ভিনী কেইবিঘা কৈছিলি বোলে মাকৈ খেতি 7 বিঘা আছে 7 বিঘা এতিয়া মাকৈটো ভাল হোৱা নাই এখন মানে বৰষুণ পানী খৈতা বৰষুণৰ ভাগ বেছি আহি বৰষুণ বেছি হোৱাৰ কাৰণে না ইফালতো ভাল হৈছে ভালে হৈছে এইফালে বেয়া হোৱা নাই এই যি জংঘলত আনিছ জোখে খাব চাওঁ একদম লাগিছে দেই এইটো মালটো দেখিছে একদম মাল ঠিক আছে একদম এইটো কি গছত এটাই আহে নেকি এইটো নিয়াৰ তাৰমানে এটা গছত এটাই আহে নেকি দুইটাও আহে এইটো ভাল হৈছে কিন্তু এটা হ'লে মেইন